নমস্কাৰ বন্ধুসকল, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আজি বহুকেইটা গ্ৰেড 1 আৰু গ্ৰেড 4 ভেকেঞ্চি মুকলি হৈছে, যিবোৰত আপুনি আজিৰে পৰা এপ্লাই কৰিব পাৰিব। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 6 ফেব্ৰুৱাৰী। 6 পাছ কৰাৰ পৰা 12 পাছ কৰাৰ সকলোবোৰ লোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কোনো এপ্লিকেশ্যন ফিজ নাই, একেবাৰে ফ্ৰী। টোটেল পোষ্ট হৈছে 2741টা। প্ৰথমটো পদ হৈছে গ্ৰেড 1ৰ ফৰেষ্টাৰ। ইয়াত 264টা পোষ্ট খালী হৈ আছে। আনৰিজাৰ্ভড OBC, MOBC, SC, ST সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। মেইল আৰু ফিমেল কেণ্ডিডেটৰ বাবে ইয়াত পোষ্টৰ সংখ্যা বেলেগ বেলেগ আছে। এইকেইটা পদত এপ্লাই কৰিবলৈ হ'লে আপোনাৰ বেচেলৰ ডিগ্ৰী লাগিব আৰু আপোনাৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াৰ চেলাৰী আপোনাৰ তলতে মেনশ্যন কৰা আছে, আপোনালোকে ইয়াত চাই ল'ব পাৰিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে ফৰেষ্ট গাৰ্ডৰ। ইয়াত আপোনাৰ 1226টা পোষ্ট খালী আছে। আগৰ দৰে ইয়াত সকলোবোৰ কাষ্টৰ লোকে এপ্লাই কৰিব পাৰিব। মেইল আৰু ফিমেলৰ বাবে পদৰ সংখ্যা বেলেগ বেলেগ। এজ লিমিট আপোনাৰ 18 পৰা 40 বছৰলৈকে। কোৱালিফিকেশ্যন আপোনাৰ হাই ছেকেণ্ডেৰী পাছ হ'লেই হৈ যাব। চেলাৰী ইয়াতে মেনশ্যন কৰি থোৱা আছে। ইয়াৰ পিছৰ পোষ্টটো হৈছে AFPF কনষ্টেবল। ইয়াত আপোনাৰ খালী আছে 981টা পোষ্ট। কেটেগৰী আপোনাৰ চব ছেইম একেই আছে, কিন্তু কোৱালিফিকেশ্যন আপোনাৰ ইয়াত মাত্ৰ 10 পাছ হ'লেই হৈ যাব। বয়স লাগিব আপোনাৰ 18 পৰা 25 বছৰৰ ভিতৰত। চেলাৰী আপোনাৰ ইয়াত মেনশ্যন কৰি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। ইয়াৰ পিছতে আপোনাৰ পোষ্টটো আহিছে ড্ৰাইভাৰ কনষ্টেবলৰ। ইয়াত পদ খালী আছে আপোনাৰ 36টা। আগতে দেখুৱাৰ দৰে ইয়াতো সেই সকলোবোৰ কাষ্টৰ মানুহে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এজ লিমিট হ'ল আপোনাৰ 18 পৰা 25 বছৰৰ ভিতৰত। কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ হ'লেই হ'ব, লগতে এখন ড্ৰাইভিং লাইচেঞ্চ লাগিব। চেলাৰী আপোনাৰ তলতে মেনশ্যন কৰি থোৱা আছে, তাতে চাই ল'ব পাৰিব। ইয়াৰ পিছৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ। ইয়াত আপোনাৰ 142টা পদ খালী আছে। ৰুল ৰেগুলেশ্যনখিনি চব আগৰ দৰে। বয়স লাগিব 18 পৰা 40 বছৰৰ ভিতৰত আৰু 10 পাছ হ'ব লাগিব আৰু এখন লগত ড্ৰাইভিং লাইচেঞ্চ লাগিব। ইয়াত আপুনি এইকেইটা বস্তু হ'লে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনাৰ তলত মেনশ্যন কৰি থোৱা আছে, তাতেই চাই ল'ব। ইয়াৰ পিছতে আছে আপোনাৰ গ্ৰেড 4ৰ পোষ্ট। গ্ৰেড 4ৰ পোষ্ট খালী আছে 110টা। এই পোষ্টকেইটা হ'ল কুক, ৱাটাৰ কেৰিয়াৰ, ধুবি, বাৰ্বাৰ, পাম্প অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, প্লাম্বাৰ, পিয়ন, ডেক ৰামাৰ, যোগালী। ইয়াত আপোনাৰ বয়স লাগিব 18 পৰা 40 বছৰৰ ভিতৰত আৰু আপুনি মাত্ৰ 10 পাছ হ'লেই ইয়াত এপ্লাই কৰিব পাৰিব। বন্ধুসকল, এই পোষ্টকেইটাৰ বাবে আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব সেইকেইটা শুনি ল'ব। কুকৰ বাবে আপোনাৰ 8 পাছ হ'লেই হৈ যাব, লগতে ট্ৰেইনিং চাৰ্টিফিকেট নাইবা আপোনাৰ অলপ এক্সপিৰিয়েঞ্চ থাকিলেই হ'ব। ৱাটাৰ কেৰিয়াৰৰ বাবে আপোনাক 8 পাছ আৰু ট্ৰেইনিং চাৰ্টিফিকেট এখন লাগিব। ধুবিৰ বাবে আপোনাৰ 8 পাছ আৰু অকণমান এক্সপিৰিয়েঞ্চ থাকিলেই হ'ল। বাৰ্বাৰৰ বাবে আপোনাৰ 8 পাছ আৰু ট্ৰেইনিং চাৰ্টিফিকেট নাইবা আপোনাৰ অলপ এক্সপিৰিয়েঞ্চ থাকিলেও হৈ যাব। পাম্প অপাৰেটৰৰ বাবে আপোনাৰ HSLC পাছ লাগিব, লগতে এখন লাইচেঞ্চ লাগিব। ইলেক্ট্ৰিচিয়ানৰ বাবে আপোনাৰ ট্ৰেড চাৰ্টিফিকেট লাগিব আৰু ক্লাছ 8 পাছ লাগিব। পিয়ন, ডেক ৰেমাৰ আৰু যোগালী এই তিনিটাৰ বাবে আপোনাৰ মাত্ৰ 8 পাছ হ'লে হৈ যাব, আন একো নালাগে। বন্ধুসকল, এই জব কেইটাত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব, তাত আপুনি লিংক পাই যাব। সেই লিংকৰ ভিতৰত গৈ আপুনি এপ্লাই কৰিব পাৰিব। এপ্লাই ফিজ নালাগে, একেবাৰে ফ্ৰী।